মানে কথা এটা আছিল কি মোক মানে এখন সাইকেল লাগিছিল কিয় কলেজলৈ যোৱাত মোৰ অলপ কষ্ট হয় এইখিনি কষ্ট কৰি তই মৰি নাযাতো আৰু এইবোৰৰ কাৰণে মোৰ হাতত এতিয়া পইচা পাতিও নাই এতিয়াহে পাই নেকি আৰু এতিয়া কলৈ যাও এনে অকমান ওলাই যাও তোৰ কাৰণে এটা সাৰপ্ৰাইজ আছে কি সন্ধিয়া পাই যাবি এতিয়া কলৈ যাও যা ঠিক আছে ভন্টি ও ভন্টি কি দাদা বাহিৰত গৈ চাচোন এবাৰ কিয় তোৰ সাৰপ্ৰাইজটো আছে বাহিৰত হসা মই চাই হম ওয়াও স্কুটি দাদা থ্যাংক ইউ I love you দাদা একটা কথা আছে কি ওরে বহুত কষ্ট হয়েছে তাকে এখন সাইকেল কিয় তাৰ কষ্ট অনুভৱ কৰিবলৈ তোৰ আকৌ কি হ'ল আজি কলেজৰ পৰা আহি মই কিছু হতা হ'ব যা তোৰ কামত যা সাইকেল কোনো দিব নোৱাৰে তা পাৰো কিন্তু কিয় দিম আরে কিয় তো তোর ভাই নহয় কি মোৰ ভাই নহয় মানে আমাৰ দেউতাই দুজনী বিয়া কৰাইছিল তাৰে এজনী আছিল আমাৰ মা আৰু আনজনী আছিল তাৰ মা নিজেতো মৰি গ'ল আৰু মোৰ তাত চাপি থৈ গ'ল সেইটো দাদা তই কি কৈছ এইবোৰ মই সঁচাই কৈছো আৰু তইও তাৰ কথা ইমান ভাবিব দৰকাৰ নাই কিন্তু তই তোৰ কামত লাগ হ্যাপি বার্থডে পুত্র ভন্টি হ্যাপি বার্থডে টু ইউ তোর বার্থডে তো কোনো ইউজ করা নাই না আমি ঘৰত তিনিজন মানুহে আছো দাদাটো কামলৈ গ'লে আৰু তইতো উইচ কৰিছই আই লাভ ইউ হৰলা আই লাভ ইউ ভন্টি ও বুঝা তোর কি জানিস কি ইডাল তোৰ স্কুটি চাবি নহয় জানো হয় কিন্তু আজি মই তোক এইখন বার্থডে গিফট দিম মোক স্কুটি নালাগে হ তহঁতৰ মৰম ভালেই হ'ব ডাঙৰ নাই মৰম হেট পাগলি তই কোনে কৈছে সি মোক বহুত মৰম কৰে আৰে তই কান্দিছ কিয় মই যে তহঁতৰ নিজৰ দাদা নহয় সেইবাবে ন মই জানো জনা নাছিলো সেইবাবেই তোৰ দাদাই মোক মৰম নকৰা অভিমান কৰিছে তই কেনেকৈ গম পালি সেইদিনা দাদাই কৈ থাকোঁতে মই সকলো শুনিছো আমাৰ দেউতাই দুজনী বিয়া কৰাইছিল তাৰে এজনী আছিল আমাৰ মা আৰু আনজনী আছিল তাৰ মা মোৰ বাবে গৈ আছ নহয়